হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। আৰু আজি মই আহিছোঁ জিয়ানৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰলৈ। তাৰ ভায়েকৰ আচলতে সুধিলে মাতিছিলে, যাব পৰা নাছিলোঁ, সেইকাৰণে আজি আমি যাম বুলি ওলাই আহিছোঁ। এইফালে তেল চেল ভৰাই তাহাঁতৰ ঘৰ পাই গ'লোহি। আৰু এয়া হৈছে জিয়ানৰ বেষ্ট ফ্ৰেণ্ড আৰিয়ানৰ মাক। আৰু আহিম বুলি আহিবও পৰা নাছিলোঁ, আজি সেইকাৰণে ওলাই আহিছোঁ। আৰু তাই হাজবেণ্ডে খুব ধুনীয়াকৈ আমাক লুচি ভাজি বনাই খোৱালে। আৰু এয়া দাঁতিত যে বহি আছে, সিয়ে হৈছে জিয়ানৰ বেষ্ট ফ্ৰেণ্ড। আৰু এইটো অকণমানটো শুই আছে ধুনীয়াকৈ, তাক অকণমান দেখাই দিছোঁ। ইয়াকে আচলতে আমি চাবলৈ আহিছিলোঁ। আৰু এতিয়া খাই বৈ যাব হ'ল। জিয়ানে এতিয়া মোক পঠিয়াই দিছে, আমাক যাবলৈ কৈছে যে সি আজি ইয়াতহে থাকিব আৰু ঘৰলৈ নাযায়। আৰু সেইকাৰণে সি এনেকৈ চুক এটাত সোমাই পেলাই আমাক পঠিয়াই আছে যে তোমালোক যোৱাগৈ আৰু মই ইয়াত থাকিম, আজি আইৰণৰ লগতে থাকিম। সৰু ল'ৰা ছোৱালীবিলাক এনেকুৱাই নহয় জানো, লগ পালে বৰ ভাল পায়। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। তো আজিলৈ আহিছোঁ, বাই।